বাবু গুন্দাক মাৰিবলৈ জমিও পাৰমিশন ল'ব লাগিব। ৰবুল দা কি জমৰ অফিচখন ক'ত আছে? কেলে এপ্লিকেশ্যন এখন পেলাব লাগে। ননসেন্স মাৰ ইয়াক। মাৰিয়ে লওঁ ইয়াক। जियो रे बाहुबली चली चली तेरी हवा चली। जियो रे बाहुबली। বস বস খুশখবৰি। কোনটো বাপে খলি? বাবু গুন্ডাক মাৰি আহিছো। ওয়াও হোৱাট আ সাৰপ্ৰাইজ। তেনেহ'লে আজি জশ্নেৰ দিন। আহা বহি। সি মোৰ প্ৰপাৰ্টিত হাত দিয়ে। ভালেই কৰিলি। শৰ্মা ফুল এটা লৈ আন। বস মই নাখাওঁ নেকি, লিভাৰটো বহুত কষ্ট পাইছে, ইয়াকে দিয়ক। নালাগে নালাগে, হাফ এটাকে লৈ আন। নাই নাই বস নাখাম নেকি, গাৰ্লফ্ৰেণ্ডৰ কচম দি থৈছো, সেইটো কাৰণে খাব নোৱাৰো। তেতিয়াহ'লে মাজা এটাকে লৈ আন। ছাৰ মাজা নাই নহয়, ককুকলাহে আছে। যি পাওঁ তাকে লৈ আন। বস তিতাবৰৰ মাটিখিনি নিদো বুলি কৈছিলে নহয়। বস মাৰি থৈ আহোঁগে বলো। নালাগে, ভাই ধমকি দি থৈ আহিছে। অ' বস মজা হ'ব তেন্তে, আমি তাত ঘুমটি এখন খুলিম, মজা চলিব বে। ঘুমটি বনাই বস, আমি তাত পাচলি দোকান এখন খুলিম বুলি ভাবিছো। ননসেন্স। 5 বিঘা মাটিত তই ঘুমটি খোল? আমি তাত বাৰ ৰেষ্টুৰেণ্ট বনাম। মই পাহৰি আছো। মিষ্টাৰ ফোন লগা। বস মোৰ মানে কালি গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতি মোবাইল চাৰ্জ নাইকিয়া হ'ল। ননসেন্স। তই লগা ফোন। ফোন মই কৰিব লাগে ন, কৰিছো ৰ'ব। মিনিষ্টাৰ 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 পাই গলো। ৰিং কৰিছে বস, হৈ গ'ল। কাটি দিলি যে। মিছ কল দিছো আকৌ বস। মিনিষ্টাৰে কি তোলে ফোন কৰিব? ফোন লগা। আৰে ইমান ডাঙৰ মিনিষ্টাৰ, সি মোলৈ এটকা এটা খৰচ কৰি ফোন কৰিব নোৱাৰিব নেকি? বস বস বাবু গুণ্ডা ভাইক আহিছে বোলে, বেয়া ডেঞ্জাৰ বোলে, ম্যানমাৰৰ পৰা আহিছে বোলে, সোনকালে যাব লাগে, আপোনাক লগ কৰিব মাতিছে। মূৰ্খহঁত, এইফালে কামটো খতম কৰি থৈ আহিব নোৱাৰিলি? সি মোক মাৰিব আহিছে। ব'ল তই মাৰি থৈ আহোঁগে। বস মই নাযাম নেকি, কালি বেয়া খাই পেটটো বেয়া হৈ আছে। চুপতি কৰি নাথাক। গৈছো গৈছো। জয় চকুৰালী। বছ আমি সদায় এনেকৈ খোজকাঢ়ি যাম নে? আৰে কম বাজেটত শ্বৰ্ট ফিল্ম বনালে এনেকুৱাই হ'ব। এতিয়া চুপচাপ গৈ থাক। মোৰ দাদাক কোনে মাৰিছিলে? আমিতো কোনো দাদাক মৰাই নাই। আপুনি মোলৈ কিয় এনেকৈ চাই আছে? আৰে বছ মোলেতো চাই লাভেই নাই, কাৰণ মইতো মৰাই নাই। আৰে ননসেন্স। মই মাৰিছোঁ বুলি কেলে কৈ দিয়া নাই? চুপতি পাইছ, কনফিউজ লগাই নাথাক। তোৰ দাদাক মই মাৰিছোঁ। বছে মাৰিছে।
वफादार निकला। এই চহৰত মই ৰাজ কৰিব বিচাৰো। তোৰ বছক আৰু মোৰ দাদাক খতম কৰি দে। পইচাটো পাই গ'লো, কিন্তু চহৰখন বন্ধু, চহৰখনতো দিব নোৱাৰি। এই চহৰখনত আমিয়ে ৰাজ কৰিম। মানে এতিয়া ৰজা আমিয়ে। Audio Jungle.